হেল্ল' এভৰিৱান, মোৰ চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ দেই। আজি আমাৰ পাপাৰ বছৰীয়া তিথি হয়। এইবছৰ মানে 6 বছৰ হৈছে আৰু 6 বছৰ এইবাৰ আমাৰ পাপাৰ বিশেষকৈ ডাঙৰকৈ নাই পতা। তথাপিতো মানে নিয়ম এটাটো কৰিব লাগিবই। এয়া দাদাই ৰাতিপুৱা গা ধুই পেলাই চাকি জ্বলাই তাতে ধূপ জ্বলাই পেলাই সেৱা কৰিছে। মই তাৰ লগতে সেৱা কৰিছিলোঁ। আৰু এয়া আমাৰ বৰমা ওচৰৰে হয় আৰু এয়া কৰিব লাগে সেইখিনি কৰাই আছে দাদাৰ লগত আৰু মায়ে খাই গ'ল আৰু ওচৰতে আমাক এতিয়া সেৱা কৰিবলৈ মাতিলে আৰু আমি গোটেই ঘৰৰ সদস্য আহি পেলাই সেয়া সেৱা কৰি অলপমান। তাৰপিছত আমি সকলোৱে মিলি ল'লোঁ বৰ্তাৰ ওচৰত। আমি বৰ্তা ল'ৰাক স্কুলৰ পৰা আনিলোগৈ। এয়া ল'ৰা স্কুলৰ পৰা অহাৰ পাছত মোমায়েকৰ লগত এয়া সি খাইছে। খাবলৈ আমাৰ ৰেডি হৈ গ'ল, যিহেতু আকৌ লুচি ভাজিও কৰিলে। এইজনী মাহীয়েক হয়, মাহীয়েকৰ দাঁতকেইটা উলিয়াই দেখুৱাব। এইয়া চব আমাৰ মোৰ খুৰা ছোৱালী হয়। আৰু পাছফালে কোনে কোনে কি কৰি আছে চাওঁচোন আহক। এইয়া চব এইটো পোৱালি একদম ডান্স কৰিব এতিয়া। আৰু এয়া আমাৰ বৌ হয়, ওচৰৰ ঘৰৰে। নিজৰ বৌ হয়, নবৌ হয়। তাই লুচি ভাজি আছে, ফুলা ফুলা লুচি আৰু হেৰি এইটো কি বুলি কয় ঘুগুনিখিনি দেখুৱাইছোঁ ৰ'ব। পনীৰ দি পেলাই বনাইছে, বহুত টেষ্টি বনাইছে। খুৰীয়ে বনাইছিলে, বহুত টেষ্টি বনাইছে কিন্তু। আৰু লুচিও বনাই আছে এইফালে। তাৰপিছতে আহি আছে আমাৰ পোৱালিৰ ডান্স। এইটো চব একদম কি ধুনীয়া ডান্স কৰিছে। মানে বেলেগ মৰম লাগে এনেকুৱা অকণমানি পোৱালি। আৰু এজনী বৌ হয়। তাৰ পাছতে আমাৰ বৌয়ে লুচি বেলি আছে আৰু এইফালে মোৰ ভণ্টিয়ে হয়, তাইও ৰুটি বনাই আছে। প্ৰথমতে তাইয়ে বনাই আছিলে, মাজে মাজে আকৌ মই পোৱালিটোৰ ওচৰলৈ আহোঁ। সি ধুনীয়াকৈ দুলহন বনাবি বনাবি নিজে গাব আৰু নিজে ডান্স কৰি থাকে। ইমান মৰম লগা পোৱালিটো চাওকচোন। আমাৰ সকলোখিনি আলহী যোৱাৰ পাছত বৌ আৰু মই যিখিনি মানে কমলা থাকি গ'ল, দুইজনীয়ে পূৰা মিলি খালোঁ। তাৰপিছত পূৰা একদম ইমান টেষ্টিকৈ বনাইছিলে। কমলাখিনি মানে নষ্ট হোৱাতকৈ আমাৰ পেটলৈ যোৱাই ভাল বুলি ভাবি আৰু খালোঁ। তাৰপাছতে আমি দুইজনী গ'লোঁ। তাৰপিছত আমি আহিলোঁ ওচৰৰ বা এজনী ঘৰলৈ। আৰু সেই বাজনীৰ ঘৰত মানে পাছফালে ইমানেই বগৰী, সেই বগৰী আমি বুটলিবলৈ গ'লোঁ। আৰু থ'বলৈ জেগা নাই বাবে তাই কি কৰিছে, কাপোৰতে বগৰীখিনি পূৰা বুটলি থৈছে আৰু মই পলিথিন এটাৰ ভিতৰতে থৈছোঁ। ইমানেই বগৰী চাই থাককচোন, কিমান বগৰী লাগি আছে, পকা পকা তুলতুলীয়া খাবলৈ। আৰু আমি খালোঁ, তাতে বুটলিলোঁ দুইজনীয়ে। সেয়া চব একদম পূৰা বগৰী খালোঁ। ঠিক আছে বাৰু, আজিলৈ